হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই বহুত এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ, গতিকে স্ক্ৰিপ্ট নকৰাকৈ মোৰ ভিডিঅ'টো চাই থাকিব শেষলৈকে। বহুত দৰকাৰী হয় ভিডিঅ'টো, গতিকে আহক মই ভিডিঅ'টো আৰম্ভ কৰোঁ। চৰকাৰৰ এটা নতুন নিয়ম, ভোটাৰ কাৰ্ডৰ লগত আধাৰ কাৰ্ডৰ লিংক। এইটো চেণ্ট্ৰেল গভমেণ্টেই কৰিছে, সকলোৱে কৰিব লাগিব। গতিকে কেনেদৰে আধাৰ কাৰ্ডৰ লগত ভোটাৰ কাৰ্ডৰ লিংক কৰিব মই ভিডিঅ'টোত দেখুৱাম, গতিকে চাই থাকিব মোৰ ভিডিঅ'টো শেষলৈকে। প্ৰথমে নিজৰ মোবাইলটোৰ প্লে' ষ্ট'ৰত যাব আৰু চাৰ্চ কৰিব ভোটাৰ হেল্পলাইন। মই চাৰ্চ কৰিছোঁ প্লে' ষ্ট'ৰত, এইটো পাইছোঁ, এপটো পাইছোঁ আৰু লগে লগে ডাউনলোড কৰিছোঁ। এয়া ইনষ্টল হৈ আছে, এতিয়া ইনষ্টল হ'ব। ইনষ্টল হৈ গ'ল, এতিয়া অ'পেন কৰিম। এইখন চাট আহিব। এতিয়া এইখন আহিব ডিছক্লেমাৰ। তলফালে যাব, লেংগুৱেজ চিলেক্ট কৰিব, ইংলিছ। এইখন চাৰ্ট আহিব, ছাইডত এক্সপ্ল'ৰ অপশ্যনটোত যাব, সেইটো টিপি দিব। টিপি দিয়াৰ লগে লগে এইখন আহিব, ইলেক্ট'ৰেল অথেণ্টিকেশ্যন ফ্ৰম 6B, এইটোত ক্লিক কৰি দিব। দিয়াৰ লগে লগে এইখন চাৰ্ট আহিব। এই চাৰ্টখনৰ নীলা চুইচটো টিপি দিব, তলফালে লেটছ ষ্টাৰ্ট, এইটোত টিপি দিব। এতিয়া এইটো স্ক্ৰীন আহিব, ইয়াতে মোবাইল নম্বৰটো এণ্টাৰ কৰিব আৰু পাছৱৰ্ড আহিব, OTP এইটো ভৰাব লাগিব আৰু ভেৰিফাই কৰি দিব। OTPটো ভৰোৱাৰ পিছত এইখন স্ক্ৰীন আহিব, ইয়াতে ভোটাৰ কাৰ্ড আছে যদি ওপৰতোত ক্লিক কৰিব আৰু নাই যদি তলত ক্লিক কৰিব লাগিব। ওপৰতো ক্লিক কৰি নেক্সট কৰি দিব, তেতিয়া ভোটাৰ ID নাম্বাৰটো বিচাৰিব, ইয়াতে ভোটাৰ ID নাম্বাৰটো ভৰাব। মই ভৰাই আছোঁ। আৰু ষ্টেটখন চিলেক্ট কৰিব, আছাম। এইটো কৰাৰ পিছত তলৰ ফালে যাব, প্ৰচিডত মাৰি দিলে আপোনাৰ ভোটাৰ ID ডিটেইলছটো আহিব, গোটেইখিনি আহিব। অহাৰ পিছত এইটো নেক্সট কৰি দিব লাগিব। নেক্সট কৰি দিয়াৰ পিছত এইখন স্ক্ৰীন আহিব, ইয়াতে আধাৰ নাম্বাৰটো বিচাৰিব। আধাৰ নাম্বাৰটো আপোনাৰ ভৰাই দিব আৰু তলত এই I am not able এইটো নালাগে, ক্লিক কৰিব যদি আপোনাৰ আধাৰ কাৰ্ড নাই। আধাৰ নাম্বাৰটো ভৰাই দিব। এতিয়া স্ক্ৰীনখনৰ তলৰ ফালে আহিব লাগিব। এতিয়া ইয়াতে মোবাইল নাম্বাৰটো ভৰাব, আপোনাৰ নাম্বাৰটো। এতিয়া ইমেইল ID ভৰাব, থাকিলে ভৰাব। ইয়াতে প্লেচটো ভৰাব, গাঁৱৰ নামটো ভৰাই দিলেই হ'ল আৰু ডান কৰি দিব। তাৰপিছত এইখন স্ক্ৰীনখন আহিব, ডিটেইলছ কনফাৰ্ম কৰি দিব। সকলোখিনি ঠিকে আছে যদি কনফাৰ্ম কৰি দিব। এতিয়া প্ৰচেছিং হৈ আছে, অলপ সময় পিছত দেখাব। এয়া ছাকচেছফুল বুলি দেখাইছে, আপোনাৰ কামটো হৈ গৈছে। এতিয়া আপোনাৰ ৰেফাৰেঞ্চ ID-টো আপুনি স্ক্ৰীনশ্বট কৰি থৈ দিব আৰু পিছত আপোনালোকে ষ্টেটাছটো চাব পাৰিব। এতিয়া যদি ভিডিঅ'টো আপোনালোকৰ দৰকাৰী বুলি ভাবিছে, তেন্তে প্লিজ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে গম পায় ভোটাৰ কাৰ্ডৰ লগত আধাৰ কাৰ্ডৰ লিংক। এইখিনিয়ে মোৰ আজিৰ ভিডিঅ'টো, গতিকে চাই থাকক মোৰ পৰৱৰ্তী ভিডিঅ'। আজিলৈ বাই।